এটা গৌৰৱ। আমাৰ গাঁৱৰে সন্তান মৃগাংক নাথে এটি গীত বাণীবদ্ধ কৰিছে। গীতটি দেশপ্ৰেমমূলক। গীতটো তেওঁ নিজে লিখিছে, নিজে সুৰ কৰিছে আৰু নিজে কণ্ঠদান দিছে। আজি সেই গীতটি তেওঁ বাণীবদ্ধ কৰিছে, আজি মুকলি কৰিব বিচাৰিছে। আজি এই ভগৱন্তৰ এই শুভ মুহূৰ্তত এতিয়া আশা লৈ, আৰু সেই গীতটি আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়াৰ হাতেৰে তেওঁ উন্মোচনী হোৱাটো বিচাৰিছে। গতিকে মই মৃগাংক নাথক তেওঁৰ গীতটি শুভ উদ্বোধন কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ গুৰুজ্যোতি দাস ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে তেওঁ আদৰণি জনাব। মই আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ আৰু হৰি। আৰু লগে লগে আমাৰ বিধায়ক ডাঙৰীয়াক তেওঁ নিজে লিখিছে, নিজে সুৰ কৰিছে, নিজে কণ্ঠদান দিছে। গতিকে আপোনাৰ কণ্ঠেৰে গীতটিৰ শুভ উদ্বোধনী ঘোষণা কৰিলে গীতটো বজাই দিব, তাত ব্যৱস্থাখিনি কৰিছে। কৃষ্ণ। এটা পবিত্ৰ সনত, পবিত্ৰ অনুষ্ঠানত, পবিত্ৰ দিনত মৃগাংক নাথৰ এটি স্বৰচিত গীত ইয়াত মোক উদ্বোধন কৰিব দিয়াৰ কাৰণে মই তেওঁক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁক মই মোৰ অন্তৰৰ পৰা গভীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, হিয়া উজাৰি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি তেওঁ ইচ্ছা প্ৰকাশ কৰিছে বা তেওঁৰ যি প্ৰতিভা, এই প্ৰতিভাই তেওঁক সমাজ ব্যৱস্থাত চিনাকি কৰি তোলক। প্ৰতিভা কেতিয়াও লুপ্ত হৈ নাথাকে, আৰু প্ৰতিভাৰ জৰিয়তে মানুহে নিজক সমাজত সংস্থাপিত কৰিব পাৰে। এই প্ৰতিভা যি বিকাশ কৰাৰ প্ৰয়াস কৰিছে, তেওঁক মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি দৰং জিলা কিন্তু সাংস্কৃতিক দিশত বহুত চহকী, কাৰণ আমাৰ সম্ভাৰ আছে দৰং জিলাত। দৰঙে কলা সংস্কৃতি, হেমন্ত দত্তৰ দৰে নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, জয়ন্ত হাজৰিকাৰ বহুখিনি বহুত ফেমাছ গীত, জনপ্ৰিয় গীত হেমন্ত দত্তই ৰচিত কৰে। এই প্ৰতিভা আমাৰ নিশ্চয় আছে দৰং জিলাত। আৰু তেওঁ যি সাহস উৎসাহ লৈ আগুৱাই আহিছে, মই তেওঁক আকৌ ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজে একাজলি হাত চাপৰিৰে যাতে আৰু অনাগত দিনত তেওঁ নিশ্চয় সাংস্কৃতিক পথাৰখনত জিলিকি উঠক ধ্ৰুৱতৰাৰ দৰে। ধন্যবাদ। আৰু আনুষ্ঠানিকভাৱে উদ্বোধন কৰা বুলি ঘোষণা কৰিছোঁ। লগে লগে আমি বিধায়ক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মৃগাংক নাথক আমাৰ উদযাপন সমিতি তথা চৰণধাৰ ৰূপালী সংঘৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে তেওঁক আশুভাষিক জনাব বিচাৰিছোঁ। এয়া আমাৰ চৰণধাৰ ৰূপালী সংঘৰ তৰফৰ পৰা এখনি ফুলাম গামোচা তেওঁ। কৃষ্ণ।
শ্ৰদ্ধাৰ আজি এই ধৰ্মালোচনী সভাত উপস্থিত সকলো ধৰ্মপ্ৰাণ ৰাইজ আৰু মঞ্চত উপস্থিত মোৰ শ্ৰদ্ধাৰ জ্ঞানীজ্যেষ্ঠ বয়োজ্যেষ্ঠ ব্যক্তিসকল, গুৰুসকল, প্ৰথম চেষ্টা কৰিছোঁ, লিখিছোঁ, সুৰটো দিলোঁ, ছাৰজনক দেখাওঁতে ক'লে যে গানটো বনোৱা ভাল হ'ব, সেই হিচাপে আগুৱাই গৈছোঁ। যেতিয়া আশা কৰিছোঁ সকলোৱে আদৰি ল'ব, আশীৰ্বাদ কৰিব, ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰোঁ, এইখিনিয়ে ক'বলগীয়া। নমস্কাৰ।